Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এগৰাকী স্পেচিয়েল মানুহক লগ কৰিবলৈ যাবলৈ লৈছো আৰু আপোনালোকেতো সবেই চিনি পায় কোন হেগৰাকী বাইদেউ। আচলতে কিছুমানে ট্ৰোল কৰি থাকে, ট্ৰোল বুলি নহয় আৰু বেয়া বেয়া কমেন্ট দিয়ে। তেওঁ বা ট্ৰোল কৰা মই দেখা নাই বৰ্তমান। বেয়া বেয়া কমেন্ট দিয়ে, ভাত খোৱা কমেন্ট দিয়ে। আচলতে যাৰ যিটো ইচ্ছা, যোনে যিটো ভাল পায় সেইটোৱে কৰিব নহয় জানো। আৰু তেওঁ আহিছে আমাৰ ঘৰলৈ, আচলতে মোৰ দাদাহঁতৰ ঘৰলৈ আহিছে আৰু মই ভাবিলোঁ ওচৰতে আছে যেতিয়া অকণমান লগ কৰি আহোঁগৈ। আৰু এনেও যদি তেওঁ ভিডিঅ'বিলাক সদায় চায়ে থাকোঁ, চাই ভাল লাগে। আৰু চাওঁচোন তেওঁ আজি কিনো কেনেকুৱানো দেখিবলৈ, মানে ভাত কিমান খায়। আজি মই তেওঁক প্ৰশ্ন সেইটোকে কৰিম বুলি ভাবিছোঁ যে আপুনি ভাত কিমান খায়। আচলতে ভিডিঅ'ত অকল ভাত খাই থকাই দেখোঁ, নাজানো আচলতে চবেই ভিডিঅ'তহে খাব পাৰে। ইভাগে অৰিজিনেলকৈ ইমানকৈ ভাত খোৱা আচলতে মানুহ খাব নোৱাৰে কিছুমানে। আৰু চাওঁচোন, আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মই দেখাই যাম কি হয়, কেনেকুৱা মানুহ, কি ক'ত থাকে, চব দেখাই যাম। আৰু ঠিক আছে দিয়ক, এতিয়ালৈ আহিছোঁ, তেওঁৰ ওচৰত আকৌ লগ পামগৈ। এইফালে হেমা, এইগৰাকী কোন স্পেচিয়েল মানুহ চাওকচোন। আপুনি ভাত কিমান খায় কওকচোন। মোক ভাত মানে পেট ভৰাকৈ দিলে মই নষ্ট নকৰোঁ। আচলতে ভাতকেইটা খাওঁ, জোখৰ কেইটাই খাওঁ। এনেই মানে যেতিয়া মোৰ ঘৰত খাবলৈ বেছিকৈ থাকে, তেতিয়া মানে মাছ মাংস থাকে, তেতিয়া মই অকণমান থালিখন সম্পূৰ্ণকৈ লৈ ভাল পাওঁ। আলহী ঘৰতো থালিখন সম্পূৰ্ণকৈ দিলে ভাল পাওঁ। খোৱা নোখোৱাটো পিছৰ কথা বাৰু, মানে ভিডিঅ'ত ঠিকেই খাওঁ। তাকে ভিডিঅ'টো চাই ভাবিছোঁ মই হকে খাইনে কিয়েনে বুলি, সেইটো কাৰণে চাবলৈ আজি পাই গ'লোহি মানে থকা জেগাত। আৰু তাতে হাঁহিটো বাৰু ছেইম হয়। আৰু বাকী তাকে মানুহগৰাকী চাবলৈ আহিলোঁ, ধুনীয়া মানুহ, গহীন মানুহ। ভিডিঅ'ত যেনেকুৱা দেখোঁ তেনেকুৱা একদম নহয়। এই ৰাম, নহয় মিছা মই একেই। সেই বোলে মালিক তেওঁলোকৰ ঘৰলৈকে আহিছে। এই আমাৰ কণমানি হেৰি, আপোনাৰো আছে নেকি ফেচবুক? আছে, অকণমানি চেনেল এটা চলাই আছোঁ আৰু বেছি মানুহ নাই বাৰু, কেইটামান আছে বৰ্তমান। পিছলৈ হ'বগৈ চাগে মিলিয়ন, এতিয়া হোৱা নাই আৰু। বাৰু ধন্যবাদ। শুভকামনা জনালোঁ। আপোনাৰ নামটোত কি বুলি আছে, বন্ধ কৰিলে? মোৰ নামটো মাইনু ক্ৰিয়েশ্যন এণ্ড ব্লগ বুলি আছে ইউটিউবত। আছে আৰু হেৰি ফেচবুকতো আছে, মাইনা কোঁৱৰ দত্ত। মাইনা কোঁৱৰ দত্ত। আপোনালোকে যদি ভিডিঅ'বিলাক ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰটো খুব কম কৰে আমাৰ বাৰু মানুহে। আমাৰ মানুহে সদায় বিতৰ্কবোৰ বেছি ভাল পায়। ভাল ভিডিঅ'বোৰ কম শ্বেয়াৰ কৰে, কম ভিউজ দিয়ে। চাব আৰু লাইক, ফ'ল', ইউটিউবতো ছাবস্ক্ৰাইব কৰিব। তাকেই মোক চিনি পাইছে চাগে চবে, ভাতৰ বুলি জানে আৰু। ভাতৰ বাইদেউ বেবীজান দত্ত, ভাত খাতি। ঠিক আছে দিয়ক, বাই বাই।